বন্ধু বান্ধবী আমরা আজ উপস্থিত আছি 1820তম কেন্দ্রীয় শহীদ দিবস। এই শহীদ দিবসের মুখ্য অতিথি আছিল আমার সন্ন্যাসনে আমার বহু সকলে মেলা প্রতিশ্রুতি দিলেন খুব রাজবংশী উন্নয়নের জন্য। আমরা আশা করি এগুলো যাতে ভবিষ্যৎ দিনত তাড়াতাড়ি ফলবর্তী হয়। আর আমি গোটায় বিশ্বটা তোমাকে দেখাচ্ছেন আমার এই আজের অধিবেশন কেন তোমরা বলে মোট সাথে থাকেন। ধন্যবাদ।
আমাৰ আজি এই সভাত আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে আসন গ্ৰহণ কৰিছে বুলি মই গম পালোঁ। গতিকে সভাপতি ডাঙৰীয়া সভাৰ কাৰ্যসূচীলৈ জনাওঁ। যদি আমাৰ মাজত একতাৰ অভাৱ নহ'লহেঁতেন, আজি যদি কোচ ৰাজবংশী জাতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, কোচ ৰাজবংশী জাতিৰ মাজত, ইয়াৰ নেতাসকলৰ মাজত একতা হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। আমি কোনোবাই যদি কয় যে কোনোবা আন জাতিয়ে আমাক শিক্ষা কৰে, কোনোবা আন জাতিয়ে আমাৰ অধিকাৰ আহিব দিয়া নাই, মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে আমাৰ ভুল বুজাবুজি আৰু আমাৰ সংগঠন নেতাসকলৰ মাজত ভুল বুজাবুজিৰ বাবে আমাৰ আজি জাতিটো আগুৱাব পৰা নাই, আৰু তাৰ দায়িত্ব আমি বেলেগক দিব নালাগে। আমি তাৰ দায়িত্ব নিজৰ ফালে উভতি চাব লাগে। মই অসমৰ সভাই সমিতিয়ে কওঁ যে গুজৰাট, পশ্চিমবংগক হিংসা নকৰিব। তেওঁলোক আজি যদি বিখ্যাত হৈছে, তেওঁলোক যদি আজি আগুৱাই গৈছে, তেওঁলোকে পঢ়া শুনা কৰি ব্যৱসায় কৰি আগুৱাই গৈছে। বন্দুক বেনক লৈ AK-47 লৈ তেওঁলোক আগুৱাই যোৱা নাই। আজিৰ দিনৰ AK-47 হ'ল কম্পিউটাৰ।